নমস্কাৰ, মই পিংকি। সমূহ দৰ্শকক KFB মিডিয়ালৈ স্বাগতম জনাইছোঁ। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান। তেওঁ আৰু আমাৰ মাজত নাই। দিল্লী এইমছত নিশা 9:30 তেওঁৰ দেহাৱসান ঘটে। তেওঁ 2004 আৰু 2009 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা দীঘলীয়া শোকবাৰ্তা প্ৰেৰণ কৰিছে এই দিনত। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰকাশ কৰিছে গভীৰ শোক। 2004 চন আৰু 2009 চনত তেওঁ দুবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসনত প্ৰতিষ্ঠিত হৈ দেশৰ অৰ্থনৈতিক সংস্কাৰৰ এক ৰূপকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁ কাৰ্যকালত কেইবাটাও বিশেষ অৱদান আছে। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন, তথ্য জনাৰ অধিকাৰ আইন, ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ কেৰাটী আইন, খাদ্য সুৰক্ষা আছিল ডক্টৰ মনমোহন সিঙৰ অনাবাধ্য অৱদান। দেশৰ অৰ্থনীতিত এক গভীৰ ছাপ ৰাখি গ'ল ডক্টৰ মনমোহন সিং। শোকস্তব্য সমগ্ৰ দেশবাসী। উল্লেখযোগ্য যে অসমৰ পৰা ৰাজ্যসভালৈ তেওঁ 5 বাৰকৈ নিৰ্বাচিত হৈছিল। সৰুমতৰীয়াৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীৰ আসনলৈ তেওঁ জীৱনশীল যাত্ৰা ইতিমধ্যে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পত্নী হেমপ্ৰকাশ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰিছে আমাৰ সাংবাদিকৰ সন্মুখত। মুঠ 5 বাৰকৈ অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু 28 বছৰ অসমত প্ৰতিনিধিত্ব কৰিছিল ডক্টৰ মনমোহন সিঙে। আনহাতে অসমৰ প্ৰতি তেওঁ বিশেষ টান আছিল। অসমত দিছিল বিশেষ আৰ্থিক পেকেজ। কেইবাটাও অভিলাষী প্ৰকল্প তেওঁ আগবঢ়াই গৈছে অসমলৈ। তাৰ ভিতৰত অন্যতম আছিল অসমৰ গেছ ট্ৰেকাৰ প্ৰকল্প। উল্লেখযোগ্য যে অসম চুক্তিত গেছ ট্ৰেকাৰ প্ৰকল্পৰ কথা উল্লেখ আছে যদিও দীৰ্ঘদিন ধৰি সেয়া বাস্তৱায়িত হৈ উঠা নাছিল। কিন্তু অসম হিতৈষী ডক্টৰ মনমোহন সিঙৰ বিশেষ তৎপৰতা আৰম্ভ হয় গেছ ট্ৰেকাৰ প্ৰকল্প নিৰ্মাণ কাৰ্যত। ইয়াৰ উপৰিও দেশৰ দীৰ্ঘতম দলাহদীয়া দলং নিৰ্মাণৰ কামে আৰম্ভ কৰিছিল ডক্টৰ মনমোহন সিঙে। 950 কোটি টকা বাজেট নিৰ্ধাৰণেৰে 2011 চনত আৰম্ভ হৈছিল দলংখনৰ নিৰ্মাণ কাৰ্য। 2001 চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে প্ৰকাশ কৰিছিল এক অৰ্থনৈতিক উত্তেজনাৰ দস্তাবেজ আৰু তেতিয়া প্ৰখ্যাত কংগ্ৰেছ চৰকাৰ গঠন হ'ল আৰু অৰ্থনৈতিক সুস্থিৰতা উভতাই অনাৰ ক্ষেত্ৰতো মনমোহন সিঙৰ নেতৃত্বত 2001 চনত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছে প্ৰকাশ কৰিছে অৰ্থনৈতিক উত্তৰণৰ দস্তাবেজ। মুঠৰ ওপৰত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত তেওঁ যি অৱদান সেই অৱদানৰ কথা
আজি সকলোৱে স্মৰণ কৰিছে এইগৰাকী মহান ৰাজনীতিবিদৰ মৃত্যু।